কবিতাৰ শিৰোনাম মৰ্মান্তিক। কবি আমাৰ সকলোৰে পৰিচিত অসম মাতৃৰ সুসন্তান ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। তেওঁক মই যোৱাগৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত পথাৰৰ বকিয়াই দি, মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰিৰে চিৰিক চিৰিক মাত। তেওঁৰ পাছে পাছে গ'লগৈ আঘোণৰ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰীটো বা বননিৰ কেঁচা আলিটো, আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গ'লগৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে।